লৈকে কিন্তু স্কুলৰ ষ্টুডেণ্ট হ'ব লাগিব সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা কৰাই দিয়াৰ ব্যৱস্থা আছে স্প্ৰেখিনি গুৱাহাটীৰ পৰা হয় মেডিকেল কলেজ নতুবা সেইখিনিয়ে আমাৰ জিলাৰ ফালৰ পৰা কিবা বেলেগ আৰু কিবা থাকে সেইখিনি চকুৰ চিকিৎসা বিভাগৰ চিকিৎসা আমি আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ আদৰি লৈ যাবৰ কাৰণে আমি সেৱা জনাইছোঁ আপুনি আগে নমস্কাৰ সমস্তজনকে আমি আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানলৈকে আজি এটি মহৎ অনুষ্ঠান বুলি আমি ক'ম যিহেতুকে স্বাস্থ্য আমাৰ সম্পদ আৰু সম্পদক সঠিক ৰূপত সুসংৰক্ষিত কৰাটো আমাৰ সকলোৰে এটা নৈতিক দায়িত্ব আমি জানো যে আমাৰ পৃথিৱীৰ সমস্ত বস্তুকে যদি আমি উপভোগ কৰিব বিচাৰোঁ তেতিয়াহ'লে প্ৰথমতে আমাৰ কিন্তু স্বাস্থ্যটো বৰ দৰকাৰ যদি আমাৰ স্বাস্থ্যটোৱে নাথাকে তেতিয়াহ'লে আমি পৃথিৱীত যিমানেই ধনশালী ব্যক্তি নহওঁ আধ্যবন্ত নহওঁ আমি একো সুখ শান্তি অনুভৱ কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰতে আমি লক্ষ্য ৰাখি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি স্বাস্থ্যৰ সজাগতা আনিবৰ কাৰণে আমি মংগলদৈ অসামৰিক চিকিৎসালয়ৰ সন্মানীয় সঞ্চালক আৰু যুটীয়া সঞ্চালক মহোদয়ৰ লগত আমি কথা পাতিলোঁ ব্যক্তিগতভাৱে আৰু তেখেতসকলৰ সন্মতিমতে তেখেতসকলৰ পৰামৰ্শমতে আজি আমি এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু ছাৰসকলে আপোনালোকক ইয়ালৈকে এপইণ্ট কৰিছে আমি আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে আজি ইমান বছৰ যি মানৱ সেৱা কৰি আছে স্বাস্থ্য সেৱাৰ যোগেদি আপোনালোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমস্ত ৰাইজৰ হৈ সমস্ত অসমবাসী ৰাইজৰ হৈ আপোনালোকে এই কৰ্ম কৰি গৈ থাকক আপোনালোকৰ যি ত্যাগ আপোনালোকৰ যি শ্ৰম আৰু আপোনালোকৰ যিটো সেৱা পৰায়ণ ভাৱ সেয়া আপোনালোকে ধৰি ৰাখক আমাৰ যিসকল সেৱিকা আছে তেখেতসকলে মাতৃৰ স্নেহ মমতাৰে যেনেদৰে ৰোগীক নিজৰ সন্তানক শুশ্ৰূষা কৰে তেনেদৰে আপোনালোকে কৰিব আৰু যিসকল চিকিৎসক ডক্টৰ আছে তেখেতসকলে পুত্ৰক যেনেদৰে স্নেহ পৰৱক তেখেতসকলে লালন পালন কৰে তেনেদৰে সুচিকিৎসা আগবঢ়াই যাব আমি আশাবাদী বিষ্ণুপ্ৰভু সেৱা আশ্ৰম বৰপুৰ সংগীত মহাবিদ্যালয় এটি মহান উদ্দেশ্য সন্মুখত ৰাখি কৰা গৈছিল আৰু বিষ্ণুপ্ৰভু সেৱা আশ্ৰমৰ আজি 10 বছৰ প্ৰায় পূৰ্ণ হৈছে বৰপুৰ সংগীত মহাবিদ্যালয় আজি 3 বছৰ সম্পূৰ্ণ হ'বলৈ গৈছে আৰু এনেকুৱা এটা পদক্ষেপত আমি আজি উপস্থিত হৈছোঁ যে আমি বিচাৰিছোঁ আমাৰ সমাজখন যদি সুস্বাস্থ্যৱন্ত নহয় তেতিয়াহ'লে আমি পংগু হৈ যাম আৰু পংগুত্বৰ পৰা উদ্ধাৰ কৰি আনিবৰ কাৰণে কিন্তু প্ৰথমতে আমাৰ চকু আৰু স্বাস্থ্য দুয়োটাই খুবেই দৰকাৰ চকু দি পৃথিৱী দেখিম আৰু স্বাস্থ্যৰে আমি সমস্ত জগতক জিলিম আৰু সেই লক্ষ্য ৰাখি আমি অনুষ্ঠানটো আয়োজিত কৰিছোঁ আজি আমি আপোনালোকৰ দায়িত্ব অৰ্পণ কৰাৰ আগত আমাৰ ফালৰ পৰা এটি আদৰণীয় অনুষ্ঠান আছে লক্ষীঘাট সাংস্কৃতিক মহাবিদ্যালয়ৰ সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰই ইয়াৰ উদ্যোগ লৈছে আৰু যুটীয়া সঞ্চালক মহোদয়ৰ তত্বাৱধানত মংগলদৈ অসমৰ চিকিৎসালয়ৰ সজনত আমি যি অনুষ্ঠানটো কৰিবলৈ গৈছোঁ আমাৰ আজি যিসকলক বিশেষকৈ দায়িত্ব অৰ্পণ কৰিছে ডক্টৰ তপন হাজৰিকা এম অ' মেডিকেল অফিচাৰ আমি তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মুখ্য পৰিচালক হৰে ৰাম আৰু আমি চেষ্টা কৰিম কিবা মেডিকেল হেৰি দিবলৈ সহায় কৰিবলৈ গতিকে এই সুন্দৰ অনুষ্ঠানটিত আৰু মই বিশেষকৈ আপোনালোকৰ প্ৰজ্ঞাটো ধুনীয়াকৈ হৈ যায় তাৰে কামনা কৰি আপোনালোকৰ ওচৰত আশীৰ্বাদ লৈ মই এই অনুষ্ঠানটি আৰম্ভণি হিচাপে ঘোষণা কৰিছোঁ আমি এতিয়া আমাৰ মাজত যিসকল চিকিৎসক এতিয়ালৈকে আমাৰ মাজত আছে যিহেতু চিকিৎসা আগবঢ়াইছে তেখেতসকলক আমি আদৰণি জনাবলৈ প্ৰয়াস কৰিম প্ৰথমতে মই নাম দিছোঁ যোগমায়া ৰাভা আমি আগবাঢ়ি আহিবলৈ সেৱা ধৰিছোঁ যিহেতুকে আমাৰ
গামচাখিনি হাতে হাতে লওক আমি শ্ৰী যিটো ক্ৰছ হয় তেখেতসকলে কৰি আছে আৰু আজি আমাৰ এই চকু আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠানটোত মংগলদৈ কলেজৰ পৰা এখেতসকলে ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ আহিছে চোৱাচিতা কৰিবলৈ আহিছে তেখেতসকলৰ আচলতে কাৰিকৰী বিচ্যুতি হোৱাৰ কাৰণে অলপমান পলম হ'ল গতিকে প্ৰথমতে ময়েই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে সময়টো ঠিকমতে মিলাব পৰা নহ'ল অহাৰ কাৰণে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিটো মিছনলৈ আগবাঢ়িছে সেইটো কমপ্লিট হওক আৰু ছাৰ আজি শ্ৰী ৰবীন দাসৰ নেতৃত্বত আজি টিমটো ইয়ালৈকে আহিছে আমাৰ শ্ৰী আমাৰ চকু আই স্পেচিয়েলিষ্ট আৰু এখেতসকলে আজি আমাৰ চকু বিষয়টো চাইছে ইতিমধ্যে ৰিজাল্ট খুব ভাল বুলি কৈছে আৰু তাৰ ভিতৰত ইতিমধ্যে 9 গৰাকীমান অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে তো ওপৰ মুখৰ লগত আমি কথা পাতিছোঁ বিনামূলীয়াকৈ এখেতসকলক এই ব্যৱস্থাটো কেনেদৰে কৰিব পাৰি কেনেদৰে আমি টিম সুস্থ দিব পাৰিম গতিকে আপোনালোকে আহি আমাৰ লগত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি আপোনালোকক সুস্থতা আপোনালোক কৰিব আৰু আপোনালোকে যিটো উদ্দেশ্য লৈ এটি ৱাৰ ভিতৰে পঠাই দিছে গতিকে আপোনালোকক মই এতিয়া 3 ভাগত দিব পাৰিম ফাৰ্ষ্ট কেইগৰাকীমান ইয়াত আপোনালোকে থাকিব ইয়াতে ছেকেণ্ড এইফালে আমাৰ স্বাস্থ্য সেৱা হৈ আছে তাতে কেইগৰাকীমান থাকিব আৰু সন্মুখত আমাৰ যিখিনি আলহী আছে আমি অনুষ্ঠানটিৰ আহি প্ৰায় শেষ প্ৰান্ত পাইছোঁ আমাৰ যাত্ৰা আৰম্ভহে হৈছে মাত্ৰ আমি যাত্ৰা বহু দূৰলৈকে গতি কৰিব লাগিব সীমাৰ পৰিধি ভাঙি অসীম হৈ আমি আমাৰ জীৱনক এটি নতুন দিগদৰ্শনৰ পথে আমি আগবঢ়াবৰ প্ৰয়াস কৰিছোঁ আজি 10টা বছৰে বিষ্ণু সেৱা আশ্ৰমে যি ঐকান্তিকতাৰে সেৱা ভাৱ আগবঢ়াই গৈছে জনকল্যাণ সমাজ কল্যাণ সংস্কৃতি উন্নয়নৰ কাৰণে তেখেতসকলে যি ধৰণে পদক্ষেপ লৈছে ইয়া অতি প্ৰশংসনীয় আমি তেখেতসকলৰ সমস্ত কৰ্তৃপক্ষক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ যিটো অনুষ্ঠান চকু আৰু স্বাস্থ্য সজাগতা শিবিৰ এয়া আমাৰ সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ এটি বিষয় চকু দুটিৰে পৃথিৱীখন দেখি পাওঁ যদি চকু দুটি নাথাকে তেনেহ'লে আমাৰ গোটেই পৃথিৱীখন অন্ধকাৰচ্ছন্ন হৈ পৰে আমি অনুভৱ কৰিলেও বহুত কথা অনুভৱ কৰিব নোৱাৰোঁ স্বাস্থ্য যদি ঠিকে নাথাকে তেনেহ'লে সম্পদক ভোগ কৰিবলৈ আমি ব্যৰ্থ হওঁ আমি এই দুখীয়া শ্ৰেণীৰ মাজত দিন দুখী শ্ৰেণীৰ মাজত একেবাৰে অনগ্ৰসৰ অঞ্চলৰ পিছপৰা সেইসকল মানুহৰ মাজত এটি সজাগতা আনিবৰ কাৰণে আমি মাত্ৰ প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত যিসকল চিকিৎসক ইয়াতে আমাক সহযোগিতা আগবঢ়ায় তেওঁলোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ক্ষেত্ৰত আমি মংগলদৈ অসামৰিক চিকিৎসালয়ৰ যুটীয়া সঞ্চালক হৰফল সিং ডাঙৰীয়াক আমি
অতি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ব্যস্ততাৰ মাজত ইয়ালৈকে আহিব নোৱাৰিলে যদিও তেখেতে যিখিনি আমাক উপকাৰ কৰিলে আমি তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মংগলদৈ কলেজৰ যিখিনি NCC কেডেট ইয়ালৈকে আহিলে মেজৰ হৰিমন ডেকা ছাৰৰ নিৰ্দেশনা মৰ্মে তেওঁলোকলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ দিবলৈ একো নাই, আমি মাত্ৰ মৰম আশীৰ্বাদ আৰু শুভকামনা যাচিছোঁ। তেখেতসকলৰ আগন্তুক জীৱন অতি সুখময় হ'ব আৰু বাধ্যতাপূৰ্ণ হ'ব। আমাৰ সামাজিক চেতনবোধ, আমাৰ ঐক্য আমি ধন্যবাদ জ্ঞাপন কৰি পৰিজন ডাঙৰীয়াক আমি আন এটি বিশেষ কাৰ্যসূচীলৈকে আগবাঢ়িবলৈ ওলাইছোঁ। তেখেতে এইখিনি সময় আমাক দিয়াৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।